নমস্কাৰ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ দৰে এজন দক্ষ ৰাজনীতিক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে আমি অভিনন্দন জ্ঞাপন কৰিছো। বৰ্তমান মই শাৰীৰিকভাৱে একেবাৰে অসুস্থ হৈ আছো। তথাপিও অসমৰ ৰাইজক উপকৃত কৰাৰ স্বাৰ্থত আৰু ব্যয় সংকোচনৰ স্বাৰ্থত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনাক কোৱাৰ প্ৰয়োজন বোধ কৰিছো। বিগত 5 বছৰে অসমৰ ভূমিপুত্ৰসকলৰ মৌলিক সমস্যাসমূহ সমাধান সূত্ৰ সম্পৰ্কে শিক্ষা স্বাস্থ্য বিভাগত নোহোৱা কিছুমান কামৰ বিষয়ে আৰু নিবনুৱাসকলক বিভিন্ন ক্ষেত্ৰত সংস্থাপিত কৰাৰ স্বাৰ্থত আমি আপোনাক সাক্ষাৎ কৰিবলৈ বহুবাৰ আবেদন জনাইছিলো। মুখ্যমন্ত্ৰী হোৱাৰ পিছতো আপোনাৰ লগত সাক্ষাতৰ বাবে আমি বহুবাৰ যোগাযোগ কৰা হৈছে। এই বিষয়ে আপুনি নিশ্চয় অৱগত। কালি আপুনি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ আপুনি আহিছে বুলি আমি গম পাইছো। আপোনাক বাৰম্বাৰ সাক্ষাৎ কৰিবলৈ আমি অনুমতি বিচৰাৰ পিছতো আপুনি আজিলৈকে আমাক কিয় সাক্ষাতৰ অনুমতি দিয়া নাই? অসমৰ ভূমিপুত্ৰসকলক উপকৃত কৰাৰ স্বাৰ্থত আমি কিছুমান সৎ কামৰ বিষয়ে আপোনাক আলোচনা কৰিব বিচাৰিছিলো। সেইটো আমাৰ অপৰাধ হৈছে নেকি? আমি অখিল গগৈৰ দৰেতো আপোনাক কতো সমালোচনা কৰা নাই। সৎ কামত আমি সহযোগ কৰিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছিলো আৰু কিছুমান সৎ কামৰ বিষয়ে বাৰে বাৰে আপোনাক জনোৱাৰ পিছতো আপুনি আমাক কিয় উপলুঙা কৰি আছে? উপলুঙা কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছো, কাৰণ আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছতো অসমৰ বিভিন্ন ঠাইত গৈ বিভিন্ন লোকক সাক্ষাৎ কৰিছে। মাজুলীলৈ গৈও কিছুমান যুৱকৰ লগত ভোজ ভাত খাইছে। জনতা ভৱনলৈ প্ৰতিদিনে আপুনি কিছুমান মানুহ আপোনাক সাক্ষাৎ কৰাৰ অনুমতি দিছে। কিন্তু আমি যিখিনি গুৰুত্বপূৰ্ণ বিষয় আপোনাক অৱগত কৰাৰ প্ৰয়োজন বোধ কৰিছিলো, সেই বিষয়খিনি আপুনি আমাৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন বোধ কিয় কৰা নাই? আমি দৃঢ়তাৰে ক'ব পাৰো যে যিখিনি গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ লগত আলোচনা কৰাৰ প্ৰয়োজন বোধ কৰিছিলো, সেইখিনি কিজানি আপোনাৰ লগত থকা সুৱে থকা বহুত আমোলা আৰু আপোনাৰ সতীৰ্থ কেবিনেট মন্ত্ৰীসকলেও নিশ্চয় পোৱা নাই। তথাপিও আপুনি আমাক বাৰে বাৰে অৱহেলা কৰি আছে, আমাক উপলুঙা কৰি আছে। আমিতো ব্যক্তিগত স্বাৰ্থৰ কাৰণে আপোনাক সাক্ষাৎ কৰিব বিচৰা নাছিলো। আজিও অসমৰ শিক্ষা স্বাস্থ্য খণ্ডত বহুতো কাম হোৱা নাই। সেইবিলাক কামৰ বিষয়ে আপোনাৰ লগত আলোচনা কৰাৰ প্ৰয়োজন বোধ কৰিছিলো। আপোনাৰ দৰে এজন দক্ষ ৰাজনীতিকৰ এইকেইদিনত কিছুমান ঘটকাৰী সিদ্ধান্ত আপোনালোকে লোৱা দেখি বা আপুনি এই ক্ষেত্ৰত সন্মতি দিয়া দেখি আমি আচৰিত হৈছো। বৰ্তমান সময়ত অসমৰ বিধ্বস্ত অৰ্থনীতিৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ খাটি খোৱা মানুহৰ, ক্ষুদ্ৰ ব্যৱসায়ী, কৃষক, কলা কুশলী, গাড়ী হেণ্ডিমেন, ড্ৰাইভাৰ এইসকলৰ অৱস্থা নাই। লকডাউন কাৰফিউৰ কাৰণে তেওঁলোকে ব্যৱসায় কৰিব নোৱাৰা হৈছে, গাড়ী চলাব নোৱাৰা হৈছে, কাম কৰিব নোৱাৰা হৈছে। আপুনি সেইসকল মানুহক উপকৃত কৰাৰ স্বাৰ্থত কিছুমান কাম নকৰি আপুনি সিদিনা আজি কেইদিনমানৰ আগতে স্কুটি নামত 91 কোটি টকা মোকলাই দিয়া আমি গম পাইছো। মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই নামত প্ৰায় 13,000 কোটি টকা আপুনি
লোন ৰেহাই দিম বুলি কৈছে এতিয়া 21 কোটি 91 কোটি টকা মাইক্ৰ ফাইনেন্সৰ আপুনি যিখিনি লোন ৰেহাই দিম বুলি কৈছে এই প্ৰায় 13,000 কোটি টকা এইখিনি ক'ৰ পৰা দিম এইখিনিতো ৰাজকোষৰ ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব এতিয়া এইটো সময়ত আপোনালোকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই দিয়াৰ সময় নেকি স্কুটিৰ কাৰণে 91 কোটি টকা মুকলি দিয়াৰ সময় নেকি আপোনাক আগতেও আমি বহুবাৰ জনাইছিলো যে যোৱাবাৰ লকডাউনৰ কাৰণে বহু লোকে আত্মহত্যা কৰিবলগীয়া হৈছে আৰ্থিক সংকটত পৰি আপোনাৰ নিচিনা এজন দক্ষ ৰাজনীতিকে অসমৰ এইসকল সৰ্বসাধাৰণ ৰাইজৰ কথা চিন্তা নকৰি যদি কেৱল চমকেই দি থাকে তেতিয়াহ'লে আমি আপোনাক দক্ষ ৰাজনীতিক বুলি ভাবিবলৈ আমি অকমান চিন্তা কৰিব লাগিব আপুনি আমাক কি বুলি ভাবে আমি প্ৰভাৱশালী ৰাজনীতিক মন্ত্ৰী বিধায়ক নহলো বুলিয়ে আপুনি বাৰে বাৰে আমাক এনেদৰে হেমাহি কৰি থাকিব আমাক উপলুঙা কৰি থাকিব আজি আপোনাৰ কাৰণে আপোনাৰ এই হেমাহিৰ কাৰণে আপোনাৰ অৱহেলাৰ কাৰণে আজি মই ৰাতি শুব নোৱাৰা হৈছো আজি 4 বছৰ 3-4 বছৰ আজি মোৰ যিটো অৱস্থা ৰাতি টোপনি নোযোৱা হৈছে শুব নোৱাৰা হৈছো এতিয়া বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিছে আপুনি এনেধৰণে আমাক অৱহেলা কৰি থাকিলে আমাৰ মৃত্যু হ'বলৈ আৰু বেছি দিন নাই ভাবিছিল কালি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিলে আপুনি আমাক আলোচনা কৰিবলৈ মাতিব কিন্তু আপুনি আমাক আমন্ত্ৰণ নকৰিলে শিক্ষা আৰু স্বাস্থ্য খণ্ডত এতিয়াও বহুতো সৎ কাম কৰিবলৈ বাকী আছে আপুনি বহু বছৰ শিক্ষামন্ত্ৰী হ'ল স্বাস্থ্যমন্ত্ৰী হ'ল কিন্তু কিছুমান কাম আপুনি কৰিব নোৱাৰিলে সেইবুলি আপোনাক আমি কতো সমালোচনা কৰি থাকিব বিচৰা নাই আমি ভাবিছিলো যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেই কামখিনি অন্তত হ'ব কেৱল স্কুলৰ বিল্ডিং কেইটা হস্পিটালৰ মেডিকেল কলেজৰ বিল্ডিং কেইটা হৈ থাকিলেই হ'বনে আজি চৰকাৰী বিদ্যালয়বিলাকৰ পৰা চৰকাৰী চিকিৎসালয়বিলাকৰ পৰা মানুহ কিমান উপকৃত হৈছে মাৰাত্মক ৰোগ এটা হলে চৰকাৰী চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰিব নোৱাৰে GMCHৰ বাহিৰে অন্য চিকিৎসালয়বিলাক ইয়াৰ উপৰিও আপোনাক বা আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক গৃহৰক্ষী জোৱানসকলে SPসকলে বহুবাৰ তেওঁলোকৰ সংস্থাপনৰ দৰমহা বৃদ্ধিৰ কাৰণে আবেদন জনাইছিলে আপোনালোকে কিয় তেওঁলোকক দৰমহা বৃদ্ধি নকৰিলে কিয় পুনৰ সংস্থাপন নকৰিলে SPসকলক পুনৰ সংস্থাপন নকৰিলে গৃহৰক্ষীসকলৰ দৰমহা বৃদ্ধি নকৰিলে বহিৰাজ্যতো গৃহৰক্ষী জোৱানসকলে 20,000 পৰা 30,000 টকা দৰমহা পায় কিন্তু আজি গৃহৰক্ষী জোৱানসকলে মাত্ৰ 9,000 টকাত তেওঁলোকে দিনে নিশাই দায়িত্ব পালন কৰিবলগীয়া হৈছে আপোনালোকে কিছুমান বিভাগৰ কৰ্মচাৰীক বহুত দৰমহা দিছে আজি চৰকাৰী শিক্ষকৰ নামতো আপোনালোকে শ কোটি টকা খৰচ কৰি আছে মোৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ প্ৰতি কোনো মোৰ বেয়া ভাৱ নাই কিন্তু আজি চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে ঘৰত বহি তেওঁলোকে মোটা দৰমহা পাই আছে কিন্তু গৃহৰক্ষী জোৱানসকলে দিনে নিশাই চৰকাৰী দায়িত্ব পালন কৰি তেওঁলোকে মাত্ৰ 9,000 টকা পাই আছে আজিৰ তাৰিখত 9,000 টকা দৰমহাই এটা পৰিয়াল চলিব পাৰেনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি বিধায়ক বা মন্ত্ৰী নহলেও আমাৰ নিচিনা মানুহক আপুনি উপলুঙা নকৰিব আমিও অসমৰ ৰাইজৰ কাৰণে বহুত সৎ কাম কৰিব বিচাৰো বিশেষকৈ আপোনাৰ নেতৃত্বত কিছুমান আমি সৎ কাম কৰিম বুলি আশা কৰিছিলো বিশেষকৈ বিগত চৰকাৰ আৰু মুখ্যমন্ত্ৰীসকলে অসমৰ ৰাইজৰ কাৰণে প্ৰায় 51টা সৎ কাম কৰিব নোৱাৰিলে সেই সৎ কামখিনি আপোনাৰ উদ্যোগত আপোনাৰ নেতৃত্বত আৰু আমাৰ সহযোগত
হ'ব বুলি আমি খুব আশা কৰিছিলোঁ। কিন্তু আপুনি যদি এনেকে যদি আমাক উপলুঙা কৰি থাকে, আমাক যদি সেই গুৰুত্বপূৰ্ণ বিষয়সমূহ ক'বলৈ কোৱাৰ সুবিধা নিদিয়ে, তেতিয়াহ'লে আমি কি কৰিম? আমিতো আপোনালোকৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰা নাই, আমিতো আপোনালোকৰ বিৰুদ্ধে কতো সমালোচনা কৰা নাই। আমি নিজকে দক্ষ বুলি নকওঁ, কিন্তু আমি এটা কথা দৃঢ়তাৰে ক'ব পাৰোঁ, আমি যিখিনি সৎ কামৰ আঁচনি যিখিনি প্ৰস্তুত কৰিছোঁ, যিখিনি কৰ্মসূচী প্ৰস্তুত কৰিছোঁ, সেইখিনি যদি আপুনি চালে হয় বা সেইখিনি যদি আপুনি ভালদৰে পঢ়িলেহেঁতেন, তেতিয়াহ'লে অসমৰ প্ৰায় 2.5 কোটি ভূমিপুত্ৰ উপকৃত হ'লহেঁতেন। আমাৰ লগত আপুনি যদি মাজে সময়ে কিছুমান গঠনমূলক আলোচনা কৰিলে, অসমৰ যদি প্ৰায় 2.5 কোটি ভূমিপুত্ৰ উপকৃত হ'ব পাৰে, আপুনি আমাৰ সৈতে আলোচনা কৰাৰ অসুবিধা ক'ত? শৰ্মা ডাঙৰীয়া, আৰু মই বেছি কথা কোৱাৰ মোৰ ইচ্ছা নাই। মই শাৰীৰিকভাৱে কৈছোৱেই অসুস্থ, তথাপিও আজি বহুত আক্ষেপেৰে দুখেৰে আজি আপোনাক এইখিনি কথা ক'বলগীয়া হ'ল। আশা কৰিছোঁ ভগৱানে আপোনাক সমতি দিয়ক, আপুনি এজন দক্ষ ৰাজনীতিক, এজন দক্ষ মুখ্যমন্ত্ৰী হৈ আমাৰ নিচিনা অভাজনকো অকণমান ৰাইজৰ কাৰণে কাম কৰিবলৈ আশা কৰিছোঁ। আপুনি স্কুটি, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই আৰু এনেকুৱা ধৰণৰ কিছুমান হঠকাৰী আঁচনিত ৰাজকোষৰ ধন ব্যৱহাৰ নকৰি এই টকাখিনি হঠকাৰী আঁচনিত দিবলগীয়া টকাখিনি আপোনালোকে অসমৰ ৰাইজৰ ভেকচিনৰ কাৰণে, কোভিড চিকিৎসাৰ কাৰণে, উন্নয়নমূলক কামত ব্যৱহাৰ কৰক। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয়